পাইছো আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ আজি বিধানসভাৰ মজিয়াত উত্থাপন হৈছে ইউচিচি আৰু ইতিমধ্যে ইউচিচি উত্থাপন হোৱাৰ লগে লগে কেইবাটাও নিয়ম আহি পৰিছে তাৰ ভিতৰত লিভ ইন ৰিলেশনশ্বিপক লৈ কেইবাটাও নিয়ম ইতিমধ্যে আহি পৰিছে বিধানসভাৰ মজিয়াত ইউচিচি উত্থাপন হোৱাৰ লগে লগে বিধেয়ক উত্থাপন হোৱাৰ লগে লগে লিভ ইন ৰিলেশনশ্বিপ প্ৰসংগ উত্থাপন হৈছে লিভ ইন ৰিলেশনশ্বিপক লৈ কি নিয়ম ইতিমধ্যে আনিছে বা কি নিয়মৰ আওতাত থাকিব লাগিব যদি আপুনি লিভ ইন ৰিলেশনশ্বিপত থাকে তেনেহলে কেইবাটাও নিয়ম ইতিমধ্যে সন্নিবিষ্ট কৰা আছে ইউচিচিত আৰু সেই নিয়ম মানিহে আপুনি লিভ ইন ৰিলেশনশ্বিপত থাকিব পাৰিব আপুনি বিয়া নহলেও লিভ ইন ৰিলেশনশ্বিপত থাকিব পাৰিব হয় যদি আপুনি বিয়া হোৱা নাই তেনেহলে লিভ ইন ৰিলেশনশ্বিপত থাকিব পাৰিব এয়া একেবাৰে বৈধ বুলি ঘোষণা কৰিছে আজি বিধেয়ক উত্থাপন কৰি কিন্তু আছে কেইবাটাও নিয়ম সেই নিয়ম আপুনি মানিব লাগিব সেই নিয়ম ফলো কৰিব লাগিব সেই নিয়ম মানাৰ পিছতে আপুনি লিভ ইন ৰিলেশনশ্বিপত থাকিব পাৰিব ইতিমধ্যে বিয়া নোহোৱা যিসকল যুৱক যুৱতী আছে সেই বিয়া নোহোৱা যুৱক যুৱতীসকল লিভ ইন ৰিলেশনশ্বিপত থাকিব পাৰিব অনুমতি প্ৰদান কৰিব লিভ ইন ৰিলেশনশ্বিপত থাকিবৰ বাবে লিভ ইন ৰিলেশনশ্বিপত থাকিবৰ বাবে কেইবাটাও নিয়ম মানিব লাগিব সেই নিয়ম কেইটা কি নিয়ম কি নিয়মৰ আওতাত আপুনি থাকিব লাগিব কি নিয়ম মানি চলিব লাগিব কেনেদৰে আপুনি থাকিব পাৰিব লিভ ইন ৰিলেশনশ্বিপত থকাৰ পিছত আপুনি কি কৰিব লাগিব সবিস্তাৰে ইতিমধ্যে তথ্য আহি পৰিছে আমাৰ হাতত আপোনালোকৰ ওচৰলৈ লৈ আহিব বিচাৰিছো তাৰ পূৰ্বে আমি পুনৰ কৈছো আপুনি বিয়া নহলেও লিভ ইন ৰিলেশনশ্বিপত থাকিব পাৰিব অসুবিধা নাই বাধা নাই আছে নিয়ম মানিব লাগিব সবিশেষ ফুল প্লেটৰ জৰিয়তে লিভ ইন ৰিলেশনশ্বিপক লৈ আহি পৰিছে আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ 3 মাহৰ কাৰাবাস খাটিব লাগিব দুখীয়ে পঞ্জীয়ন অবিহনে লিভ ইনত থাকিলে 10,000 টকাৰ জৰিমনা বিহিব আপোনাক লিভ ইনত থকা এজনৰো বয়স যদি 21তকৈ কম হয় অৰ্থাৎ প্ৰাপ্তবয়স্ক বয়সতকৈ যদি কম হয় তেনেহলে আপুনি কাৰাবাস খাটিব লাগিব আপুনি দোষী সাব্যস্ত হ'ব ভৰণ পোষণ বিচাৰি ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব পাৰিব যুৱতীগৰাকী যদিহে লিভ ইনত থকাৰ পিছত যুৱতীগৰাকীক লগ নিদিয়ে যুৱকজনে বা যুৱকজনে যুৱতীগৰাকীৰ পৰা আঁতৰি যদি যায় তেনেহলে যুৱতীগৰাকীয়ে যদিহে কেছ কৰে তেনেহলে ভৰণ পোষণৰ সমগ্ৰ দায়িত্ব যুৱকজনে ল'ব লাগিব উপপঞ্জীয়কক নজনোৱাকৈ 1 মাহ থাকিলে দোষী সাব্যস্ত হ'ব যুৱক যুৱতী দুয়ো উপপঞ্জীয়কে জনাব লাগিব স্থানীয় থানাত লিভ ইন ৰিলেশনশ্বিপত থাকিলে জনাব লাগিব উপপঞ্জীয়কক লিভ ইন ৰিলেশনশ্বিপ কৰাৰ থকাৰ সময়ত পঞ্জীয়ন বাধ্যতামূলক কৰিছে এতিয়াৰে পৰা ইউচিচি খণ্ডত আজি বিধানসভাৰ মজিয়াত যি বিধেয়ক উত্থাপন কৰিলে এই বিধানসভাৰ মজিয়াত উত্থাপন কৰা ইউচিচি বিধেয়কৰ পিছতেই লিভ ইন ৰিলেশনশ্বিপ সম্পৰ্কে এনেধৰণে কেইবাটাও নিয়ম ইতিমধ্যে আহি পৰিছে।